নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাইছে কেইদিন আগত আমাৰ মুস্তাফিজুৰ ৰহমান তেওঁৰ মানে ইউটিউব চেনেল বহুত ভাইৰেল হৈছিল আৰু ভাইটি মিউজিক কোম্পানী বুলি তেওঁৰ ভিডিঅ'বোৰ চাইছিলোঁ প্ৰথম দুদিন চাওঁতে আৰু ভিডিঅ'বোৰত বহুত ভিউৰ চাইছিল একদম মানে মিলিয়নছ 120 122 মানে 100 এনেকুৱা মানে মিলিয়নছ ভিউৱাৰ্ছ আছিল। কিন্তু খুব কম দিনৰ ভিতৰতে তেওঁৰ চেনেলটো মই ইউটিউবত পোৱা মতে ইউটিউবৰ পৰা তেওঁৰ চেনেলটো ডিলিট কৰি দিয়া হৈছিল বুলি গম পাইছিলোঁ। আৰু তেতিয়াৰ পৰা কাৰণ মই তেওঁৰ চেনেলটো বিচাৰি আছিলোঁ ভিডিঅ'বোৰ চাবলৈ দুদিনমান পিছত, কিন্তু পোৱা নাছিলোঁ। হঠাৎ তেওঁৰ ভাইটি মিউজিক কোম্পানী চেনেলটো চাৰ্চ কৰোঁতে মই কিছুমান এনেকুৱা ভিডিঅ' পাইছিলোঁ বহুতকেইটা তেওঁৰ চেনেলটো ইউটিউব চেনেলৰ পৰা ডিলিট কৰি দিয়া হৈছিল। আৰু আজি এটা ভাল খবৰ হৈছে যে তেওঁৰ চেনেলটো আকৌ ঘূৰি আহিছে ভাইটি মিউজিক কোম্পানী। আজি মই হঠাৎ ভিডিঅ' চাই থাকোঁতে পালোঁ তেওঁৰ চেনেলটো চাই ডিটেইলছবোৰ চালোঁ, চোৱাত কিন্তু আগৰ চেনেলটোত তেওঁৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছিল শ্ব' কৰি থোৱা আছিল, মই চাওঁতে 4.51 মিলিয়ন আছিল ছাবস্ক্ৰাইবাৰ। আৰু এতিয়া বৰ্তমান যিটো ভাইটি মিউজিক কোম্পানী বুলি পালোঁ আজি, সেইটোত ইমান ছাবস্ক্ৰাইবাৰ কিমান আছে সেইটো হাইড কৰি থোৱা আছে বৰ্তমান। কিন্তু ভিডিঅ'বোৰ চালোঁ, ভিডিঅ' 8টা নে 9টা পালোঁ, কিন্তু ভিডিঅ'বোৰ গোটেইখিনি মিলিয়নছ ভিউৱাৰ আছে। তথাপিতো আজি ভিডিঅ'টো চাই ভাল লাগিল আৰু তেওঁৰ মিউজিক কোম্পানীটো যে ঘূৰি আহিল, উভতি আহিল, সেইটোও ভাল লাগিল। কাৰণ তেওঁৰ ভিডিঅ'বোৰ বহুত হাই কোৱালিটিৰ বনাই, চাই ভাল লাগে। আৰু যিখিনি কোৰিঅ'গ্ৰাফাৰ কৰে, যিখিনি ডাইৰেক্টৰিং কৰে, বহুত ভাল লাগে, চাই ভাল লাগিল চাই। আৰু মই আজি ভিডিঅ' কেইটা চাই বহুত ভাল পালোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো বনালোঁ। আৰু ভাইটিদাই যাতে ভাইটি মিউজিক কোম্পানীৰ ভাইটিদা এণ্ড লগতে মুস্তাফিজুৰ ৰহমান দা, আপুনি যাতে মই ভিডিঅ'টো বনোৱাৰ বাবে বেয়া নাপায়। মই আপোনাৰ চেনেলটো ডিছক্ৰিপশ্যন বক্সত লিংকটো দি দিছোঁ। আৰু যদি কোনোবাই বিচাৰি নাপায়, তেওঁৰ ভিডিঅ'বোৰ যদি চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলৰ ডিছক্ৰিপশ্যনত তেওঁৰ চেনেলটো দিয়া আছে ভাইটি মিউজিক কোম্পানী বুলি, আপোনালোকে তাত গৈও চাব পাৰিব, বা ইউটিউবত চাৰ্চ কৰিলেও আপোনালোকে পাই যাব ভাইটি মিউজিক কোম্পানী বুলি। বন্ধুসকল, আশা কৰোঁ তেওঁৰ ভিডিঅ'বোৰ চাব আৰু তেওঁৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে। আপোনালোকেও জানে যিসকলে চাইছে, আৰু যিসকলে চোৱা নাই এবাৰ ভিডিঅ'বোৰ চাব। আৰু ডিছক্ৰিপশ্যন বক্সত তেওঁৰ চেনেলটোত লিংক দিয়া আছে, আপোনালোকে তাত গৈ ডাইৰেক্ট তেওঁৰ ভিডিঅ'বোৰ চাব পাৰে। ধন্যবাদ।